বিদে কণী পাৰি যান নাই পাৰিবকে হৈ আছে অলপমান ধৈৰ্য ধৰা পাৰিবা বুজিছা অ' পাব কৈছা আপুনি কণী এটা পৰাই দিছোঁ মই কেনেকে কণী পৰাম কেকে চাইছো পৰাই দিছোঁ কেকেচা কথাটো বেলেগ কেকেচা হৈছে মুৰ্গী প্ৰসূতি বিভাগৰ ডক্তৰ আৰু মই হৈছো কম্পাউণ্ডাৰ অ' আচ্ছা আপুনি মানে কেকে চাই দিছে মনেল কণী পৰাই দিব নোৱাৰিছে মনেল কণী এই যে মাকো বাচিছে কণীও বাচিছে নৰ্মেল কণী অঁ হ'ব বাৰু ৰ'বাচোন এই প্ৰথমবাৰ নৰ্মেল কণী পাৰিছেতো পিছৰবাৰ নৰ্মেল কণীয়ে পাৰিব লাগে ফুটাই আছে কি চৰ্দি লাগিছে অ' কেছ সেইটো তুমি সাউতকে কাপোৰ এখন লৈ আহাচোন এই ঠাণ্ডাৰ কাৰণে হৈছে কেছটো গম পালা তেতিয়া কণী পাৰিছে অঁ তুমি কাপোৰ আনা যোৱা আনিলা তুমি এটা কাম কৰাচোন এই মুৰ্গীটো সাউতকে দাঙি দিয়া মই কাপোৰখন দি দিওঁ তাৰপিছত কি হয় দেখা যাব দেই আউটা কণী পাৰিছে চোৱাচোন তুমি কেনেকে ধনী হৈ গলা আউটা কণী জন্ম হৈছে পপু কৈছা দেখিলা মোৰ বহুত দুখ লাগিছে বিদায় বিদায় বহুত দুখ লাগিছে এইটো ফূৰ্তিৰ সময় কিয় দুখ কৰিব লাগে তুমি মোহন মানুহৰ জীৱন সদায় একেই নাথাকে আজি ভাল কালিলে মুৰ্গীটোলৈ চাই থাকিব নালাগে মোলৈ চা আজি ভাল কালিলে বেয়া কোন মুহূৰ্তত কি হৈ যায় তো ক'ব নোৱাৰি দেচোন আজি তোৰ কৃপাত মুৰ্গীটোৰ কণীৰ কৃপাত আমাৰ পৰিয়ালবোৰ চলি থকা নাই জানো যিমান পাইছো কৈ দিছো আৰু চা ভগৱানে নকৰক কালিলে পৰহিলে যদি মুৰ্গীটোৰ কিবা হৈ যায় একেলগে দুইটাকে পুতি থব নালাগিব জানো ইটো কোন চা লগত তোক সহ্য কৰিব পাৰিবি এক ছেকেণ্ড এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ফুল থাকিলে এইটো ছমহীয়া 10 কেজিমান ওলাব তই শৰ্মাদাৰ দোকানত গৈ আলু পিঁয়াজ আদা নহৰু আনিবি কেপচিকামৰ লগত চুবাৰ কথা চোন ক'বা পাইছে জননী সুৰক্ষাটো হৈছে মেইন তাৰ কাৰণে ইমিডিয়েট মুৰ্গীটো ইনচিয়ৰ কৰিব লাগিব কোনচো কৰিব লাগিছে কোনচো নহয় ইনচিয়ৰ মানে কিবা কাৰণত যদি ভগৱানে নকৰক মুৰ্গীটো ঢুকাই থাকে তেতিয়া মুৰ্গী সোণৰ কণী টোটেল মিলাই কিমানমান পাব বাইল পাই যাবি 4 কোটিমান ভগাই তোলে 2 এটা থাকি যাব বাকীটো এক্সট্ৰা ইনচিয়ৰ হ'ব বাৰু কণীখিনিও কিবা এটা কৰিব লাগিছে কাপোৰত লাগি কোনটো খহি আছে চা হলমাৰ্ক কৰাই দিওঁ আৰু হেৰি কৰিব পাৰ তই আৰু এটা কাম কৰিব পাৰ এতিয়াৰ পৰা যিকেইটা কণী পাৰিব সেইকেইটা বাৰ্থ চাৰ্টিফিকেট উলিয়াই ল'বি বাইলক তই ইমিডিয়েট এটা কাম কৰ আমাৰ খানাপাৰা পশু চিকিৎসালয়ত নালাগিছে চা বাহিৰ মানুহ গম পালে আকৌ বেছি মানুহ বাঢ়ি গৈছে একজেক্টলি কেতিয়া বধিবলৈ পাওঁ তোক অসমীয়া মানুহৰ এইটোৱে প্ৰব্লেম নহয় বাইলু তাৰ উন্নতি হোৱাটো সিহঁতে বিচৰা নাই বুজা নাই নহয় মোৰ বেলেগ এটা টেনচনহে হৈ আছে কি টেনচন মুৰ্গীটোৱে যে সদায় এটা কণী পাইছে কোনোবাই যদি চুৰ কৰি লৈ গৈছে কেকেদা মুৰ্গীটো এতিয়ালৈকে ইনচিয়ৰ হোৱা নাই কিন্তু এইটো যদি কেনেবাকে চুৰ হয় কিন্তু আমাৰ হেভি লছ মই কৈছো নহয় মই ভাবিবই পৰা নাই মানে আৰু তাৰ যিটো মই বিহেভিয়াৰ পাই আছো ইয়াৰ পেটৰ ভিতৰত লাখ লাখ কণী আছে লাখ লাখ কণী আছে মই কৈছো খালি এটা মালটো ফালি আমি কণীটো কেপচাৰ কৰিব লাগে এইপিনে আপুনি মুৰ্গী ফালিছে এইপিনে হৰহতা আহি পেলাই মোৰ ফালিছে গম পালি পলিক্সো হৰহতা গম পালি দে লৈ যা মুৰ্গীটো লৈ যা এনেকুৱা নকব যে হৰহতা মোক গালি পাৰিছে চা তোৰ খানাটো ডাঙৰ নে তই ধনী হোৱাটো ডাঙৰ মই ধনী হোৱা চা তেতিয়াহ'লে কি কৰি আছ এতিয়া ফালাৰ পিছত যিখিনি কণী পাম তই খালি ইমিডিয়েট লুকুৱাই দে কিয় চা আৰে টেক্সত পৰি যাবি দুৰ্নীতি নিবা খাখা ঘূৰি ফুৰা নাই জানো বস্তুটো কেপচাৰ কৰি লুকুৱাই দে লাগিলে পিছত আমি ফ্লাইট এখন বুক কৰি মালিয়া টাইপ লণ্ডন গুচি যাম মই খালি চাকৰি এৰিয়ে দিম চাগে আজি আৰু ফালি দিয়ক চা কৃষ্ণ মই আজি প্ৰথমবাৰ এনাস্থেচিয়া নিদিয়াকে হাত দিছো অপাৰেশ্যন থিয়েটাৰলৈ আহবাই লম বোলাছে তুমি কলে যোৱা মই যাওঁ নাই অপাৰেশ্যন থিয়েটাৰত গাৰ্জেন যোৱা মানা আছে অল দ্য বেষ্ট কৃষ্ণ এতিয়া কণীয়ে বাচে নে মুৰ্গীয়ে বাচে